আৰু এইফালে চাওক আমাৰ সকলোৱে মৰমৰ জনপ্ৰিয় অভিনেত্ৰী নীলাক্ষী নেওগ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আৰু আমি যাব ওলাইছোঁ ফেঞ্চিঙলৈ, যিহেতু ফেঞ্চিঙত নীলাক্ষী নেওগ বাইদেউ আহিছে বুলি কোৱা শুনিলোঁ। আৰু বেটাইও উৎপাত লগা আছে, যিহেতু ডাঙৰ ডাঙৰ বক্স লগাই থৈ দিছে ফেঞ্চিঙতে। আৰু সেইকাৰণে আমি যাবলৈ ওলাইছোঁ, যিহেতু গান দুই এটা গোৱাও শুনিছিলোঁ নীলাক্ষী বাইদেউক। আৰু এইফালে চাওক মানে সকলোৱে চেল্ফি মৰাত লাগিছে। আৰু চাওকচোন ইমান ধুনীয়া লাগিছে, প্ৰথমবাৰ ওচৰত লগ পাইছোঁ দেই। আৰু চেল্ফিও মাৰিলোঁ আমি। আৰু এনেকৈয়ে মানে দিনটো 12:30মানৰ পৰা ইয়াতে ফেঞ্চিঙতে আহিলে, হয়তো ক'ৰবাত প্ৰগ্ৰেম আছিলে নে কিনে নাজানো। 3 ঘণ্টাৰ কাৰণে আমাৰ ফেঞ্চিঙত আহিছে বুলি কোৱা শুনি আমিও চাবলৈ আহিলোঁ। আৰু এইফালে চাওক মানে ইমান ধুনীয়াকৈ বহি আছে আৰু সকলোৱে চেল্ফি মৰাত লাগিছে দেই। আমিও চেল্ফি মাৰি ল'লোঁ। আৰু এইফালে চাওক যিহেতু গধূলিও হ'ব হ'ল, আৰু সেইকাৰণে আমি ঘৰলৈ যাবলৈ বুলি আহিলোঁ, যিহেতু নামঘৰত আজি চাকি এগছ দিম বুলি আগবঢ়াই থৈছিলোঁ বেটাৰ কাৰণে। আৰু গধূলি হোৱাৰ কাৰণে আমি সোনকালে গুচি আহিলোঁ, যিহেতু বেটাৰ বাৰ্থডে দিনাখনিয়ে দিম বুলি আগবঢ়াই থৈ দিয়া আছিলে, সেইকাৰণে দিব লাগে যে আমি সোনকালে গুচি আহিলোঁ। যদি ভাল লাগে নীলাক্ষী বাইদেউ হৈ আপোনালোকে লাইক এটা কমেণ্ট এটা কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।